वेलकम टू यूट्यूब चैनल जुबा सलाका ब्लॉग आगे इसमें आज मैं आइছো माছবৰীয়া বজাৰত আৰু তেলে আছে আমাৰ দাদা বাপুৰ পৰা আহিছে আমি আহিলো হাতি বজাৰৰ পৰা এফালে একদম মানে মাছ কিনিব আহিছে দাদা কিমান দাম এইগিলা কিমান দাম এগুলা 40 টাকা পোয়া দিত 40 টাকা পোৱা নে 40 টাকা পোয়া কত পাই এইগিলা হেৰি কত আনে এইগিলা আমি আতে লোকাল নেকি মাছ লোকাল নে লোকাল হ্যাঁ মিঠা আছে না মিঠা আছে মিঠা আছে নে আমি একটা হোলসেলত কিনি একদম মাছৰ বজাৰ মানে মানে দেওবাৰে দেওবাৰে এটা মাছৰ বজাৰ বহে আৰু যদি আপোনালোকে আহিব বিচাৰে এটা আহিব পাৰে আৰু আজি আহিলোঁ দাদাক লগ পালোঁ মানে একদম আহিলা মোক মানে এইগিলা মাছৰ বজাৰ এইটো কি মাছ এইটো কি মাছ শ'ল গৰৈ নে আৰু চাই থাকক আপোনালোকক বজাৰ কৰিব আহিছোঁ মানে দেওবৰীয়া বজাৰ আৰু ভিডিঅ'টো চাই থাকক দিয়ে সোনকালে দি একদম এইগিলা মাছ মানে একদম এইগিলা একদম গোটেই মাছ মানে একদম মাছ এইগিলা বজাৰ আৰু এইফালে আহিছোঁ মানে একদম সেইটো দিয়ে আৰু এতিয়া আমি যাম চ' এটা মাইকো লৈ ল'লোঁ একদম মানে একদম চলো লেটছ গো এইটো গোটেই মানে মাছৰ বজাৰ আৰু আহি আছোঁ এতিয়া আমি চ' ফাইনেলি আহিছোঁ এইবিলাক মাছ মানে একদম যদি আহিব খোজে আহিব পাৰে এটা দেওবৰীয়া বজাৰত মাছ কিমান কাটিছা হে 100 টকা পোৱা মাছ তাৰপিছত এতিয়া আমি মাছ ল'লোঁ আৰু এতিয়া আমি আহি আছোঁ এতিয়া আহি আছোঁ মানে ঘৰলৈ আৰু চ' ফাইনেলি মাছ লৈ ল'লোঁ মানে একদম ভিৰ মানে একদম দেওবৰীয়া বজাৰ আহি আছোঁ দেওবৰীয়া বজাৰত মানে একদম আৰু এতিয়া আমি ক'ত যাম মানে ঘৰত যাম আৰু এতিয়া মানে হোটেল চাহ খাব লাগিব চাহ আহি আছোঁ এইগিলা একদম বজাৰ মানে একদম এইগিলা দোকান কি খাম কওঁ পৰঠা মিঠাই খাম মানে যিহেতু একদম এইখন কি গাড়ী বুলি কয় পুৰণা দিনৰ গাড়ী মানে এইখন পুৰণা দিনৰ গাড়ীখন লৈ আনিছি গাড়ীৰ ভিতৰত ৰাজা এইখন গাড়ী চাওকচোন একদম গাড়ীখন লগটো খোল গৰম লাগছি মানে একদম বেজাই ৰ'দ দিছি মানে একদম কি ক'ম আৰু একদম পলিচি লৈ মানে লগটো খোলাই একদম মানে এটা বহি ল'লোঁ একদম এয়া গাড়ী চলাব মানে দাদাই একদম মাছ এইগিলা আৰু চ' এতিয়া আমি যাম হোটেলত ফাইনেলি চাহ খাম মানে হোটেলত একদম পুৰণা দিনৰ গাড়ী মানে একদম চ' চাই থাকক ভিডিঅ'টো আৰু দেখাই থাকিম পিছত ফাইনেলি মানে এতিয়া আমি টাউনত আহি আছোঁ মানে একদম বজাৰ একদম দেওবৰীয়া বজাৰ মানে দেওবৰীয়া বজাৰ আহি আছোঁ মানে একদম মাছটো থৈ দিলোঁ মানে একদম হেৰিত গাছখন মাৰা আৰু এতিয়া আমি যাম মানে চাহ খাম মানে এতিয়া একদম দোকানত যাম কুমেৰী হোটেলত যাম মানে এতিয়া আহক কুমেৰী হোটেলত আহিব পাৰে যদি চাহ খায় আহি পালে একদম কুমেৰী হোটেলত আমি চাহ খাম মানে একদম মানে আহি পাই গ'লোঁ একদম কুমেৰী হোটেলত যদি আপোনালোকে চাহ খাব বিচাৰে কুমেৰী হোটেলত আহিব পাৰে ইয়াতে আৰু একদম চাহ খাই একদম বঢ়িয়া লাগে মানে আহিব পাৰে ইয়াতে ফাইনেলি মানে এয়া আমাক চাহ দিলে মানে এয়া চাহ খাবলৈ লৈছোঁ মানে দাদাই আমাৰ চাহ খাম মানে এয়া চাহ খাব লাগছি মানে একদম এয়া ফাইনেলি মানে চাহ খাওঁ হ'ল মানে দৰ্জাখন খুলি দি ফাইনেলি মানে একদম চাহ খাৱা হ'ল মানে একদম এতিয়া একদম গাখীৰ দিয়া চাহ খালোঁ ভাল লাগিল আৰু এতিয়া আমি ঘৰত যাম মানে একদম বেজাই গৰম খিৰিকীগিলা খুলি দিওঁ একদম বেজাই গৰম একদম কি ক'ম আৰু ভাল লাগিল লগ পাই কেনে
তাৰপিছত এতিয়া ঘৰত যাওঁ আৰু চাহ তাহ খালোঁ মাছ চাছ কিনিলোঁ মানে এইগিলা মাছ মানে এইয়া পনীৰ কিনিলোঁ পনীৰ চনীৰ কিনিলোঁ এইগিলা পনীৰ দেওবৰীয়া বিশেষ তাৰমানে দেওবৰীয়া মানে বিশেষ বজাৰ লৈ এটা ভিডিঅ' বনালোঁ আৰু চ' যদি ভিডিঅ'টো চাই তেনেহ'লে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব একবাৰ কৈ দিয়া কমেণ্ট কৰিব চেনেলটো বিষয়ে যুৱৰাজ ধামাকা ধামাকা ব্লগছ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ আজি ভিডিঅ' এটা বনালোঁ দেওবৰীয়া বজাৰলৈকে আৰু এইখিনিয়ে লাইক কৰিব